নমস্কাৰ ষ্টাডি উইথ পিপললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আধুনিক ভাৰতৰ ইতিহাসৰ দশম খণ্ডটিলৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম কংগ্ৰেছৰ উত্থান, কংগ্ৰেছৰ গঠন আৰু ইয়াৰ পাছৰ সময়ছোৱাৰ বিষয়ে। ইয়াৰ আগতে আমি আলোচনা কৰিছিলোঁ সমাজ সংস্কাৰ আন্দোলন আৰু ইয়াক নেতৃত্ব দিয়া লোকসকলৰ বিষয়ে। যদি ভিডিঅ'সমূহ চোৱা নাই, আমাৰ প্লেলিষ্টত গৈ আগৰ ভিডিঅ'সমূহ চাব পাৰিব। আৰু আহক আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। ভাৰতীয় জাতীয় কংগ্ৰেছ 1885 চনত এ হিউমে প্ৰতিষ্ঠা কৰে। এ হিউম আছিলে ব্ৰিটিছৰ এজন লোক আৰু তেওঁৰ নেতৃত্বতে 1885 চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰতিষ্ঠা হয়। আৰু সেই সময়ত ভাৰতৰ ভাইচৰয় আছিলে লৰ্ড ডাফেৰিন। প্ৰথম সভাপতি আছিলে WC বেনাৰ্জী। আৰু প্ৰথমখন সন্মিলন হৈছিল 1885 চনৰ 28 ছেপ্টেম্বৰত বোম্বাই গোকুলদাস TRP পাল সংস্কৃত মহাবিদ্যালয়ত। কংগ্ৰেছৰ ইতিহাসটো আমি তিনিটা প্ৰধান ভাগত বিভক্ত কৰিব পাৰোঁ। 1885 চনৰ পৰা 1905 চনলৈকে এটা নৰমপন্থী আছিল, তাৰপিছত এটা গৰমপন্থী আৰু তাৰপিছত গান্ধী যুগৰ আৰম্ভ হৈছিল। আজি আমি এই 1885 চনৰ পৰা 1915 চনলৈকে হোৱা কিছুমান পৰিঘটনাৰ বিষয়ে আলোচনা কৰিম, যিখিনি পৰীক্ষাত সঘনে অহা দেখা যায়। গতিকে ভিডিঅ'টো মন দি শুনিব। এই দুটা প্ৰশ্ন মনত ৰাখিব আপোনালোকে। ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰতিষ্ঠা কৰিছিল A.O. হিউমে আৰু প্ৰথম সভাপতি আছিল WC বেনাৰ্জী। আৰু জাতীয় কংগ্ৰেছ প্ৰতিষ্ঠা হোৱা চনটো আছিল 1885 চন। এয়া আছিল ভাৰতীয় জাতীয় কংগ্ৰেছৰ 1885 চনৰ যি প্ৰতিষ্ঠা সময়ৰ এখন প্ৰতিচ্ছবি। ইয়াৰ পিছত আলোচনা কৰিম আমি বংগ বিভাজনৰ বিষয়ে। 1905 চনৰ 16 অক্টোবৰত লৰ্ড কাৰ্জনে বংগৰ বিভাজন কৰে। বংগ বিভাজনৰ আঁৰৰ মূল কাৰণসমূহ আছিল হিন্দু আৰু মুছলমানৰ মাজত বিভাজনৰ সৃষ্টি কৰা, মধ্যবিত্ত বঙালীসকলৰ মাজত বিভাজনৰ সৃষ্টি কৰা, যিসকলে সেই বংগ অঞ্চলৰ ওপৰত অধিক শক্তিশালীভাৱে আধিপত্য বিস্তাৰ কৰিছিল। 1904 চনৰ জানুৱাৰী মাহত বংগৰ বিভাজনৰ ধাৰণাটো ঘোষণা কৰা হয়। 1905 চনৰ জুলাই মাহত লৰ্ড কাৰ্জনে বংগৰ বিভাজন ঘোষণা কৰে। নৰমপন্থীৰ নেতা সুৰেন্দ্ৰনাথ বেনাৰ্জী আৰু কিশা কুমাৰ মিত্ৰৰ নেতৃত্বত বিভাজন বিৰোধী আন্দোলন আৰম্ভ হয়। 1905 চনৰ 16 অক্টোবৰ তাৰিখটো ৰাষ্ট্ৰীয় শোক দিৱস হিচাপে ঘোষণা কৰা হয়। আৰু মন কৰিবলগীয়া কথাটো হ'ল, সেই সময়তে দুটা গীত লিখা হৈছিলে। এটা হ'ল আমাৰ সোণাৰ বাংলা, বন্দে মাতৰম। বন্দে মাতৰমটো লিখিছিলে এখন আনন্দনাথ নামৰ কিতাপখনত বংকিম চন্দ্ৰ চেটাৰ্জীয়ে। আৰু আমাৰ সোণাৰ বাংলা লিখিছিলে ৰবীন্দ্ৰনাথ ঠাকুৰে। আৰু ৰবীন্দ্ৰনাথ ঠাকুৰে ভাৰতীয় জাতীয় সংগীতটো লিখিছে, যিটো জন গণ মন অধিনায়ক জয় হে বুলি আমি জানো। নেক্সট আহিলে স্বদেশী আন্দোলন। স্বদেশী আন্দোলন আৰম্ভ হৈছিলে 1905 চনত। বংগ বিভাজনৰ সময়ত ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ সভাপতি আছিল গোপাল কৃষ্ণ গোখলে। আৰু তেখেতৰ নেতৃত্বতে 1905 চনৰ 7 আগষ্টত কলিকতাৰ টাউন হলৰ পৰা আৰম্ভ হয় স্বদেশী আন্দোলন। ঘৰুৱা উৎপাদনৰ ওপৰত নিৰ্ভৰ কৰি বিদেশী সামগ্ৰী বৰ্জন কৰাটোৱে আছিল স্বদেশী আন্দোলনৰ মূল লক্ষ্য। স্বদেশী আন্দোলনৰ তিনিটা মূল বৈশিষ্ট্য হ'ল অসহযোগী ব্ৰিটিছ চৰকাৰ, ব্ৰিটিছ চৰকাৰক অসহযোগ কৰা, ব্ৰিটিছ সামগ্ৰী বৰ্জন কৰা, কেৱল খাদী আৰু স্বদেশী কাপোৰহে ব্যৱহাৰ কৰা। গোপাল কৃষ্ণ গোখলেক সমৰ্থন কৰিছিল লাল বাল পাল। লাল বাল পাল আছিল গৰমপন্থীৰ নেতা। আমি আগতে কৈছোঁ কংগ্ৰেছৰ তিনিটা ভাগ আছিল, এটা নৰমপন্থী, এটা হ'ল গৰমপন্থী, আৰু তাৰপিছত আহিছিল মহাত্মা গান্ধীৰ যুগ।
সেই যি গৰমপন্থীৰ তিনিজন নেতা বিখ্যাত হ'ল লাল বাল পাল, তেওঁলোক হ'ল লালা লাজপত ৰয়, বাল গংগাধৰ তিলক আৰু বিপিন চন্দ্ৰ পাল। এইটো মনত ৰাখিব, এইটো কেতিয়াবা পৰীক্ষাত সোধা দেখা যায় যে লাল বাল পাল কাক জনা হয়, দুজনৰ নাম দি দিয়ে, এজনৰ নাম নিদিয়ে, তেতিয়া আমি কনফিউজ হৈ যাওঁ, আৰু গতিকে এই তিনিটা নামেই আপোনালোকে মনত ৰাখিব। অৰবিন্দ ঘোষেও এই আন্দোলনত যোগদান কৰে। গোপাল কৃষ্ণ গোখলে আছিল মহাত্মা গান্ধীৰ ৰাজনৈতিক গুৰু। মহাত্মা গান্ধীৰ ৰাজনৈতিক গুৰু কোন বুলি সুধিলে আমি ক'ব লাগিব গোপাল কৃষ্ণ গোখলে, মনত ৰাখিব। স্বদেশী আন্দোলনৰ প্ৰভাৱ: ক্ষুদ্ৰ পৰিসৰৰ কৃষিভিত্তিক আৰু কুটিৰ উদ্যোগৰ উন্নয়ন, আত্মনিৰ্ভৰশীলতা, অৰ্থনৈতিক উন্নয়ন, জনগোষ্ঠীসমূহৰ মাজত জাতীয়তাবাদৰ মনোভাৱ আনা। কংগ্ৰেছৰ চুৰাট বিভাজন: স্বদেশী আন্দোলনৰ পিছত আহিলে কংগ্ৰেছৰ চুৰাট বিভাজন। ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ দুটা ভাগত বিভক্ত হৈছিল, অৰ্থাৎ নৰমপন্থী আৰু গৰমপন্থীৰ মাজত বিভেদ আহিছিল। এইটো হৈছিল ক'ত? কংগ্ৰেছৰ চুৰাট অধিৱেশনত, আৰু ইয়াকে চুৰাট বিভাজন বুলি কোৱা হয়। ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ চুৰাট অধিৱেশনত গৰমপন্থীসকলে লালা লাজপত ৰয়ক সভাপতি পদৰ প্ৰাৰ্থী হোৱাটো বিচাৰিছিল, আনহাতে নৰমপন্থীহঁতে বিচাৰিছিল ৰাসবিহাৰী ঘোষৰ সমৰ্থন। মানে তেওঁলোকে ৰাসবিহাৰী ঘোষক সভাপতি হিচাপে পাব বিচাৰিছিল। ব্ৰিটিছ চৰকাৰৰ সৈতে আলোচনা কৰিবলৈ নৰমপন্থীসকলৰ ক্ষমতাৰ ওপৰত গৰমপন্থীসকলৰ বিশ্বাসৰ অভাৱেই আছিল চুৰাট বিভাজনৰ আঁৰৰ মূল কাৰণ। তাৰপিছত আহিলে মৰ্লি মিণ্টো ৰিফৰ্মছ। এখন ইম্পৰ্টেণ্ট ৰিফৰ্মছ হয়, গতিকে মন দি শুনিব। ভাৰতীয় পৰিষদ আইন 1909, যাক মৰ্লি মিণ্টো ৰিফৰ্ম বুলিও কোৱা হয়। এইটো পৰীক্ষাত আহে যে ভাৰতীয় পৰিষদ আইন 2019ক আৰু কি বুলি জনা যায়, বা মৰ্লি মিণ্টো ৰিফৰ্ম কোন চনত হৈছিল আৰু ইয়াক কোনখন আইন বুলি জনা যায়। এনেকৈ প্ৰশ্নটো উল্টা পুল্টাকৈ অহা দেখা যায়, গতিকে এইটো মনত ৰাখিব। মৰ্লি মিণ্টো সংস্কাৰ প্ৰৱৰ্তন কৰিছিল জন মৰ্লি আৰু ভাৰতৰ ভাইচৰয় লৰ্ড মিণ্টোৱে। ব্ৰিটিছ ভাৰত চৰকাৰত থলুৱা লোকৰ প্ৰতিনিধিত্ব বৃদ্ধিৰ বাবেই মৰ্লি মিণ্টো সংস্কাৰ বা মৰ্লি মিণ্টো ৰিফৰ্মছ প্ৰৱৰ্তন কৰা হৈছিল। মৰ্লি মিণ্টো ৰিফৰ্মছৰ মূল নীতিসমূহ আছিল: মুছলমানৰ বাবে পৃথক ভোটাৰৰ প্ৰৱৰ্তন কৰা হৈছিল। কেন্দ্ৰীয় আৰু প্ৰাদেশিক দুয়োটা সংসদতে আসনৰ সংখ্যা বৃদ্ধি কৰা হৈছিল। এইটো মৰ্লি মিণ্টো ৰিফৰ্মত এটা উল্লেখযোগ্য কাম কৰা হৈছিল, যিটো আছিল মুছলমানৰ বাবে পৃথক ভোটাৰ প্ৰৱৰ্তন কৰিছিল, যিটোৱে ভাৰতৰ হিন্দু আৰু মুছলমানসকলৰ মাজত ভাগ কৰাত এটা বিশেষ ভূমিকা বুলি কোৱা হয়। গতিকে এইটো পৰীক্ষাটো অহা দেখা যায়, মন ৰাখিব যে কোনখন এক্টে মুছলমানৰ বাবে পৃথক ভোটাৰৰ প্ৰৱৰ্তন কৰিছিল। এখন হ'ল ভাৰতীয় পৰিষদ আইন 1909 চন। আজিলে ভিডিঅ'টো ইমানেই আছিলে। নেক্সট আমি আলোচনা কৰিম মহাত্মা গান্ধীৰ ভাৰত আগমনৰ পৰা। আৰু যদি ভিডিঅ'টোৰ পৰা আপোনালোকে উপকৃত হৈছে তেন্তে প্লিজ ভিডিঅ'টো এটা লাইক কৰি দিব আৰু আপোনাৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰি ল'ব। যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু আমাৰ বাকী ভিডিঅ'সমূহ গৈও আপোনালোকে আমাৰ চেনেলটোত চাব, নিশ্চয় আপোনালোক উপকৃত হ'ব। ধন্যবাদ।